বিশ্বৰ ইতিহাসত শক্তিৰ মানচিত্ৰ কেতিয়াও একেই নাথাকে। যি দেশ আজি শীৰ্ষত আছে কাইলৈ তাক সলনি কৰিব পাৰে এক নতুন শক্তিয়ে। এই সময়ছোৱাত বিশ্বৰ অৰ্থনীতি এক ডাঙৰ পৰিৱৰ্তন লৈছে। সেই পৰিৱৰ্তনৰ কেন্দ্ৰত আজি এটা নাম বাৰে বাৰে উচ্চাৰিত হৈছে ভাৰত। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত দেশৰ বাবে এটা সুখবৰ। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল ভাৰত। কিছুমানে কয় এইটো মাথো সৌভাগ্য, কিছুমানে কয় এইটো সাময়িক, কিন্তু সংখ্যা, তথ্য আৰু ইতিহাসে কিবা আন কথাই কয়। আজিৰ এই ভিডিঅ'ত আমি জানিম কিদৰে ভাৰত লাহে লাহে বিশ্বৰ অৰ্থনৈতিক শক্তিৰ মানচিত্ৰ সলনি কৰি আছে আৰু কিয় এই উত্থানে সমগ্ৰ বিশ্বক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে। विश्व की चौथी सबसे बड़ी জাপানক পিছ পেলালে ভাৰতে। अर्थव्यवस्था बना भारत। একবিংশ শতিকাৰ এই সময়ছোৱাত বিশ্বৰ অৰ্থনৈতিক এক বৃহৎ পৰিৱৰ্তনৰ মাজেৰে গৈ আছে। যি দেশসমূহ এদিন বিশ্বৰ নেতৃত্ব দিছিল আজি তেওঁলোক নতুন প্ৰতিধ্বনিতাৰ মুখামুখি। এই পৰিৱৰ্তনৰ মাজতে এক ডাঙৰ নাম আগবাঢ়ি আহিছে ভাৰত। বৰ্তমান সময়ত ভাৰতক বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনৈতিক হিচাপে গণ্য কৰা হৈছে। ই কেৱল এটা সংখ্যা নহয়, ই এটা স্পষ্ট সংকেত যে বিশ্বৰ শক্তিৰ ভাৰসাম্য লাহে লাহে সলনি হৈছে। এদিন বিশ্বৰ অৰ্থনীতিৰ কেন্দ্ৰ আছিল ইউৰোপ আৰু আমেৰিকা, তাৰ পিছত জাপান আৰু চীন শক্তিশালী হৈ উঠিল। কিন্তু এতিয়া ভাৰতৰ দ্ৰুত বিকাশে বিশ্বক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে। ভাৰতৰ এই উত্থানৰ পিছত কেইটামান গুৰুত্বপূৰ্ণ কাৰণ আছে। প্ৰথম, বৃহৎ আৰু যুৱ জনসংখ্যা। ভাৰতৰ অধিকাংশ নাগৰিক কৰ্মক্ষম বয়সৰ, যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰিছে। দ্বিতীয়, ডিজিটেল বিপ্লৱ। UPI, ডিজিটেল বেংকিং, ষ্টাৰ্টআপ সংস্কৃতি এই সকলোবোৰে ভাৰতক বিশ্বৰ ডিজিটেল অৰ্থনীতিত আগস্থানত ৰাখিছে। তৃতীয়, উৎপাদন আৰু ৰপ্তানি বৃদ্ধি। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যোগে ভাৰতক বিশ্বৰ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। এই পৰিৱৰ্তনে কেৱল অৰ্থনৈতিক প্ৰভাৱেই নেপেলায়, ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰতো ভাৰতৰ গুৰুত্ব বৃদ্ধি কৰিছে। আজি বিশ্বৰ ডাঙৰ সিদ্ধান্তসমূহত ভাৰতৰ মতামত গুৰুত্ব সহকাৰে লোৱা হয়। চীন, আমেৰিকা, ইউৰোপ সকলোৱে এতিয়া ভাৰতক এটা ভৱিষ্যত নেতৃত্বকাৰী শক্তি হিচাপে চাবলৈ আৰম্ভ কৰিছে। বহুজাতিক কোম্পানীসমূহেও নিজৰ বিনিয়োগ ভাৰতমুখী কৰিছে। কিন্তু এটা উত্থান সহজ নহয়। চেলেঞ্জ আছে, দৰিদ্ৰতা, বেকাৰত্ব, শিক্ষাৰ মান উন্নতি। তথাপিও ইতিহাসে সাক্ষী, যি জাতিয়ে এই চেলেঞ্জসমূহক সুযোগ হিচাপে লৈ সিহঁতে বিশ্বত নিজৰ স্থান কৰে। ভাৰত আজি ঠিক সেই পথতেই আগবাঢ়িছে, কাৰণ ইতিহাসে সদায় সিহঁতকেই মনত ৰাখে যিসকলে সময়ৰ সৈতে নহয় ভৱিষ্যতৰ সৈতে খোজ মিলাই চলে। ধন্যবাদ।